ল'ৰাটোৱে সদায় কৈ আছে মা মোৰ পৰীক্ষা শেষ হৈছে ঘৰত থাকি আমনি লাগিছে অকণমান ফুৰাবলৈ লৈ যোৱাচোন সেইটো কাৰণে ভাবিছোঁ আজি অকণমান ওলাই যাওঁ বুলি নমস্কাৰ মই এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি দেউতাক শিৱাঞ্চ আৰু আমাৰ ভতিজাজনী আৰু মই গোটেইকেইটা ওলাইছোঁ গোলাঘাট টাউনলৈ বুলি অকণমান ফুৰি আহোঁগৈ তেহেঁতি পাৰ্কত খেলিম বুলি ভাবিছে এয়া গৈ পাইছোঁগৈ আৰু পাৰ্কত সোমাবলৈ লৈছোঁ এয়া চাওকচোন ইমান ফূৰ্তি পাইছে নহয় পাৰ্কলৈ যোৱা দেখি পেলাই সন্ধিয়াও হৈছে আৰু সন্ধিয়া হ'লে পাৰ্কত ভালো লাগে বাৰু চবফালে এয়া ল'ৰা ছোৱালী খেলি আছে আমিও এয়া আহি পেলাই অকণমান বহিছোঁ সিহঁতক আইচক্ৰীমলা দেখি পেলাই লগালগে আইচক্ৰীম খাব লাগে ইমান গৰমো পৰা নাই কিন্তু আইচক্ৰীম খাওঁ বুলি কোৱাৰ কাৰণে আইচক্ৰীম এটা কিনি দিলোঁ তাৰপিছত দুইটাই পূৰা খেলিবলৈ লাগিছে দেউতাকে খেলাই আছে আমাৰ ভতিজাজনী অকণমান ভয় কৰে তাই মাজে মাজে চিঞৰিছে ৰ'বা বৰ্তা ৰ'বা মোৰ ভয় লাগিছে বুলি তথাপিও মানে খেলাইছোঁ আৰু সন্ধিয়া লগা পৰিৱেশটো সঁচাকৈ ভাল লাগে লাইটেৰে গোটেই জাকজমক হৈ থাকে চবফালে সকলো ল'ৰা ছোৱালীয়ে খেলি আছে মাক দেউতাকে লৈ আহিছে আজৰি সময়কণ সকলোৱে এনেকৈ ল'ৰা ছোৱালীৰ লগত কটাই ভাল পায় নহয়নে বাৰু এয়া অকণমান ফুৰি মেলি ওলাই আহিছোঁ আকৌ বেলেগ এখন পাৰ্কলৈ আহিছোঁ ইয়াতো সিহঁতক এপাক ফুৰাই নিওঁ বুলি ভাবিছোঁ দেখিছেনে কিমান ফূৰ্তি পাইছে দুইটাই অকণমান দেৰি খেলা ধূলা কৰিলে আৰু সময়ো হ'ল সেইটো কাৰণে ঘৰলৈ যাম বুলি ভাবিছোঁ এয়া দেউতাকে কিবা এটা কামত আহিছে আমি গাড়ীত বহি আছোঁ কি কৈছে শুনকচোন আপোনালোকে আজি আমি পাৰ্কলৈ আহিছিলোঁ পাপা কিবা এটা কাম আছিলে গৈছে এই মোবাইল এটা আনিবলৈ গৈছে কাষ্টমাৰ কাৰণে আজি আমি পাৰ্কলৈ আহিছিলোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই আৰু ছাবস্ক্ৰাইব